হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি বনাওঁ আহকচোন মাটি দাইলৰ তাৰকা। এইফালে মাটি দাইলখিনি অকণমান সময় তিয়াই ৰাখিছিলোঁ। তাতে এতিয়া নিমখ আৰু হালধি দি পেলাই এইখিনি কুকাৰত ভৰাই অলপমান হুইচেল মাৰি দিম। মই হুইচেল 6-7টামান চাগে লগাম। এইফালে এইটো গেছত আনফালে আকৌ এয়া মানে বস্তুখিনিও যোগাৰ কৰি লওঁ। এয়া আদা, নহৰু আৰু পিঁয়াজখিনি চপাৰত চপ কৰি লওঁ। তাৰপিছতে এইখিনি চপ কৰি হোৱাৰ পিছত এয়া বিলাহীখিনিও এই চপাৰটোতে চপ কৰি লৈছোঁ। তাৰপৰা এতিয়া কেৰাহী এখন পাতি কেৰাহীখন গৰম হ'বলৈ দি কেৰাহীখনত প্ৰথমতে জিৰা কেইটামান ফুটাই ল'ম। জিৰাকেইটা ভালকৈ ফুটি উঠিলে পিঁয়াজ, নহৰু যিখিনি মই চপাৰত চপ কৰি ৰাখিছিলোঁ সেইখিনি এতিয়া ভাজি ল'ম। তাৰপিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি পেলাই নিমখ, হালধি এনেকৈ দি পেলাই বিলাহীখিনি ভালদৰে ভাজি ল'ব লাগিব। এই বিলাহীখিনি ভাজিয়ে তেল দি মেলত তাতে এতিয়া মাটি দাইলখিনি যিখিনি বইল কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। আকৌ আপোনালোকে সকলোৱে হয়তো বনাব জানেই, মইনো কেনেকৈ বনাইছোঁ আপোনালোকক তাৰে ভিডিঅ' পানী দিব। তাকে বোলো আপোনালোককো দেখাওঁচোন মইনো কেনেদৰে বনাইছোঁ। এতিয়া ইয়াত পানী দি দিলোঁ। পানী দি পেলাই এইখিনি ভালদৰে হেতা এখনেদি অলপমান মই ভাঙি দিম। মানে মাটি দাইলখিনি অলপমান উতল আহিবলৈ দি এনেকৈ ভাঙি দিলেহে তাৰকাটো খাবলৈ ভাল আহে। মানে তেতিয়া অকণমান গ্ৰেভিটো ডাঠ হৈ যায়তো, তেতিয়া খাবলৈ ভাল। এইফালে এইখিনি মই অলপ সময় মানে জুইতে এনেকৈ সিজিবলৈ দিলোঁ। দি পেলাই এয়া এনেকৈ হেতাখনেদি ভাঙি তাৰপিছত এতিয়া এইখিনি মোৰ হৈ গ'ল ৰেডি। ইয়াতে এতিয়া লাষ্টত ধনিয়া অলপ কাটি দিলোঁ। হৈ গ'ল আমাৰ মাটি দাইলৰ তাৰকা। এতিয়া গৰম গৰম ৰুটিৰ লগত আপোনালোকে ভাতৰ লগতো খাব পাৰে, আমি ৰুটিৰ লগত খালোঁ। এইফালে এয়া পিঁয়াজ কাটি ল'লোঁ। তাৰপিছত এয়া অলপমান চাটনি বনাই ৰাখিছিলোঁ। চাটনি